এটি কথা যদি কবানো অন্তর্জামী ভগবানে সকলেই জানিব বাৰু কোৱাচোন মামা এই কুৰুক্ষেত্ৰ ৰমণৰ কামৰ পৰা হ'লে ভাল এতিয়া ভাল পাইছো নে বেয়া পাইছো এয়া তুমি সকলেই জানিব কৌৰ আশ্চৰ্য ইমান বিশ্বাসবাদন হৈ বিশ্বাসঘাতক কিয় নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই কৰ্তব্য কৰিছো মামা তেন্তে মোৰ কৰ্তব্যত কোনখিনি ঘটি ৰ'ব ভাগিন বুলি মুখৰ অমৃতেৰে কৰা অন্তৰৰ চিৰসঞ্চিত ফলাফল দি খোৱাকৈ সন্মুখ সময়ত অক্ষী ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক প্ৰধান মানুহৰ এই প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ সমাযোগ্য বুলি মই জানো কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ তপত নিৰ্যাতকৈও মোৰে আচৰণ সদায় ভুল কৰি ভুলতে এই ভুল নাথাকে তোমাৰ কৌৰৱভঙ্গ হ'ল স্বৰ্ণ লংকা চাই কৰিছিল ৰামৰ ভাত ধুলিবলৈ আৰু আজি স্বৰ্ণবাণী ভাৰত ভূমি স্পৰ্শন কৰিলা ৰাজ মাতুৰ তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা নবুজিলো মামা অতি হ'ব পদকে বিপশুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি প্ৰবঞ্চক প্ৰতাৰক ৰাজ যদুমতীৰ মূৰৰ সকলো কলংক জাতি অৱতীৰ গতি এই জগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া মুখত হাত সাৰিব পাৰিছে আপুনি কিন্তু সামান্য তেওঁৰ জীৱন ধন্য আৰু সেই জনমৰ গৰাকী তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস আৰু মোৰ ধর্ম সংস্কার